বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ বৰ্তমান বহু লোকে বিজেপি ত্যাগ কৰিছে সেই সময়ত বিজেপিত যোগদান কৰিছে সেয়া আত্মঘাতী সিদ্ধান্ত সংখ্যালঘু নেতাসকল বিজেপিত যোগদান কৰা সন্দৰ্ভত এইদৰে সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটাই বিধায়ক আমিনুল ইছলামে ধিং সমষ্টিত বিধায়ক পুঁজিত অন্য সমষ্টিতকৈ কম দুৰ্নীতি হৈছে নগাঁও জিলা আমচুৱে ধিং সমষ্টিৰ বিধায়কৰ উন্নয়ন পুঁজিৰ আঁচনিত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ তুলি সংবাদ মেলযোগে অভিযোগ কৰিছিল আজি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে MSDP আঁচনিৰ জৰিয়তে আলিটাঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আলিটাঙনি সিনিয়ৰ মাদ্ৰাছাৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰি এইদৰে মন্তব্য কৰে সাংবাদিকৰ আগত এইটো কেৱল আমচু বুলি নহয় আৰু কিছুমান অন্য কেইজনমান ব্যক্তি আমচুৰ হ'লেও কেইজনমান নিৰ্দিষ্ট ব্যক্তি আছে আৰু অধিকাংশ মোৰ সমষ্টিৰ বাহিৰত আৰু কেইজনমান আছে তেওঁলোকে বিভিন্ন অভিযোগবিলাক কৰি আছে কিন্তু মই এটা কথা প্ৰত্যাহ্বান জনাব খোজোঁ যে অবিভক্ত নগাঁও জিলাত নগাঁও মৰিগাঁও হোজাই জিলাক সামৰি যিকেইটা সমষ্টি আছে তেওঁলোকে আগে কৰি যদি ধিং সমষ্টিৰ তথ্যবিলাক লৈছে সকলো সমষ্টিৰ তথ্যবিলাক তেওঁলোকে উলিয়াওক আৰু সকলো তথ্য এই আলিটাঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াতে এটা অতিৰিক্ত শ্ৰেণীকোঠা আধাৰশিলা স্থাপন কৰিলোঁ এইটো MSDPৰ পৰা এই আঁচনি অনুমোদন হৈছে আৰু আমি এটা কাৰণে গৌৰৱান্বিত যে আলিটাঙনি উস্মানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 1927 চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা আজি প্ৰায় 100 বৰ্ষৰ দুৱাজলিত উপনীত হৈছে আৰু অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰথম অসমীয়া মাধ্যমৰ বিদ্যালয় আলিটাঙনিত 1901 চনত প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল মৰহুম উছমান আলী সদাগৰ চাহাবে তাৰ পিছতে সমগ্ৰ অসমত হাজাৰ হাজাৰ বিদ্যালয় সংখ্যালঘু অধ্যুষিত এলেকাত স্থাপন হ'ল গতিকে আলিটাঙনি ইয়াত অসম সাহিত্য সভাৰ অধিৱেশনো হৈছিলে আৰু আলিটাঙনিৰ আদৰ্শ সাৰোগত কৰি সমগ্ৰ অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে অসমীয়া ভাষা অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন এই কামবিলাক কৰি গ'ল গতিকে এই আলিটাঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে আমি আজি যেনেকৈ এছিয়াৰ এটা আধাৰশিলা স্থাপন কৰিলোঁ কামটো এই মাহতে আৰম্ভ হ'ব আৰু কিমান টকা আৰু ইয়াতে 10 লাখ টকা এটা এছিয়াৰত হেৰি হয় আৰু তাৰ লগে লগে আৰু 50 লাখ টকাৰ আৰু এটা বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আৰু এটা প্ৰপ'জেল 50 লাখ টকা দিয়া আছে আৰু তাৰ পিছতে ইয়াতে টয়লেট ব্লক স্থাপন আৰু অন্যান্য কিছুমান সমস্যা আছে লাহে লাহে আমি সেই সকলোবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু আমি এটা কথাত বিশ্বাসী যে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন হোৱাটো অতি প্ৰয়োজন কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বিদ্যালয়সমূহত যদি ভাল এটা পৰিৱেশত তেওঁলোকে লিখা পঢ়া কৰিব পাৰে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল শিক্ষা দীক্ষাত অতি পিছপৰা কাৰণে আৰ্থিকভাৱেও পিছপৰা আৰু বিভিন্ন সময়ত তেওঁলোকে নাগৰিকত্বৰ নামত বা অন্যান্য বহুত সমস্যাত তেওঁলোকে ভুগিব লাগে গতিকে আমি এটা চেষ্টা কৰি আছোঁ যে আমাৰ এই পিছপৰা জনগোষ্ঠীৰ মাজত শিক্ষাৰ কেনেকৈ প্ৰসাৰ হ'ব আৰু তেওঁলোক যাতে নিজকে আদৰ্শ নাগৰিক হিচাপে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা এতিয়া আচলতে মুছলমান অধ্যুষিত আৰু হিন্দু অধ্যুষিত বুলি কথা নাই মই যিটো ভাবোঁ যে বিজেপিক প্ৰথম যিসকলে ভোট দিছিল 2016ত এতিয়া তেওঁলোকেই কিন্তু আফচোচ কৰি আছে যে আমি বহুত ডাঙৰ ভুল কৰিলোঁ জাতি মাটি ভেটিৰ নামত তেওঁলোকে কৈ আছে জাতি মাটি ভেটিৰ নামত আমি বিজেপিক ভোট দিলোঁ আৰু দেখা গ'ল বিজেপিয়ে এতিয়া অসমীয়া জাতি সত্তাক মষিমূৰ কৰিব বিচাৰিছে অসমত নাগপুৰীয়া অপসংস্কৃতি জাপি দি অসমক দ্বিতীয় ত্ৰিপুৰা কৰিব বিচাৰিছে তেওঁলোকে এতিয়া বিজেপিক এৰি দিছে সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰভাৱ পৰাটো প্ৰশ্নই নাই আৰু যি সময়ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে বিজেপিক এৰি দি আছে প্ৰত্যাখ্যান কৰিছে সেই মুহূৰ্তত তেখেতসকল বিজেপিত যোগদান কৰি মই ভাবোঁ এটা ভাল সিদ্ধান্ত হোৱা নাই বুলি মই ভাবোঁ কাৰণ এই বিজেপি নিজৰ স্বাৰ্থৰ কাৰণে গৈছে নেকি এইটো নাজানো তেখেতসকল কাৰ স্বাৰ্থৰ কাৰণে গৈছে কিন্তু কথাটো হ'ল বিজেপিত যোগদান কৰি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কোনো আশা মই দেখা নাই গতিকে এইটো মানে যোনে যোনে এতিয়া বিজেপিত গৈছে এই মুহূৰ্তত অসমৰ সকলো জনগোষ্ঠীৰ লোকে বিজেপিক পৰিত্যাগ কৰি আছে বিজেপি অসমীয়া জাতি বিৰোধী দল গতিকে এই মুহূৰ্তত আৰু বিজেপিত গমন কৰিলে কাৰোবাৰ যে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব মই নাভাবোঁ এইটো এটা আচলতে তেখেতসকলে আত্মঘাতী সিদ্ধান্ত লোৱা বুলি মই ক'ব লাগিব বাকীখিনি তেখেতসকলে কি ভাবি গৈছে কি নিজৰ কথা এইটো আমি সকলোৰে স্বাধীনতা আছে আজিৰ আধাৰশিলা অনুষ্ঠানত বিধায়ক আমিনুল ইছলামে আওপকীয়াকৈ নিজৰ বিধায়ক পুঁজিৰ আঁচনি ৰূপায়ণত যে দুৰ্নীতি হৈছে এই কথা স্বীকাৰ কৰিছে কিন্তু অন্য সমষ্টিতকৈ কম হৈছে বুলি কয়
বিধায়ক আমিনুল ইছলামে আৰু কয় যে যেহেতু বিধায়ক পুঁজিৰ আঁচনি ধন আঁচনি নিৰ্মাণ কমিটিক দিয়া হয় তেতিয়া হয়তো নিৰ্মাণ কমিটিয়ে অলপ ইফাল সিফাল কৰিব পাৰে তথাপি মই আমচুৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি আছো আমচুৱে অকল ধিং সমষ্টিকে টাৰ্গেট কিয় কৰি আছে মই বুজি নাপালো অন্য সমষ্টিটো বিধায়ক পুঁজিৰ আঁচনিত বহুতো দুৰ্নীতি হৈছে সেইবিলাকো আমচুৱে ধৰিব লাগে জুৰিয়াৰ পৰা তমিছুদ্দিনৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনালৈ এটি বিনম্ৰ অনুৰোধ অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰথম পুৰস্কাৰ 15,000 টকা দ্বিতীয় পুৰস্কাৰ 10,000 টকা তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা ছোৱালী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত নৃত্য অভিনয় কৌতুক আদি উপলব্ধ হ'ব প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপূৰ্বা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব প্ৰচাৰৰ উপযোগী ভিডিঅ' অপূৰ্বা টিভিত প্ৰচাৰ কৰে প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ